আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ আন এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো কি নিশ্চয়কৈ ভিডিঅ'টো চালে গম পাব আৰু থাম্বনেইল দেখি গম পাইছে চাগে ৰেচিপিটো কি। তেতিয়াহ'লে তাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাম। মই এটা বস্তু মিছত অৰ্ডাৰ কৰিছিলোঁ আৰু আজি আহি পালেহি। ভাবিছোঁ আপোনালোকক দেখাই দিওঁ। ৰ'ব মই বস্তুটো আনি লওঁ। আৰু বস্তুটো হৈছে এইটো, মই মিছত অৰ্ডাৰ কৰা বস্তুটো এইটো স্পঞ্জ মেকআপ ব্লেণ্ডাৰ হয় আচলতে। এইকেইটা মই খুলি পেলাই আপোনালোকক দেখাই দিছোঁ। এইটো এটা আৰু এইটো এটা, এইকেইটা পিংকি মিংকি। আৰু মোৰ চবতছে বস্তুকেইটা আজি আহি পালেহি আৰু বস্তুটো আজি আহি পালেহি আৰু মই দেখি পেলাই বস্তুটো কি সেইটো চোৱা নাই। মই ফাৰ্ষ্টতে কালাৰকেইটা দেখি পেলাই বহুত ভাল লাগিলে। কিনো অৰ্ডাৰ কৰিছিলোঁ সেইদিনাখনি আচলতে অফাৰ প্ৰাইজত পাইছিলোঁ, অফাৰত দি আছিলে। খুব এফৰ্ডেবল প্ৰাইজত পাইছোঁ মই এইকেইটা আৰু বহুত ভাল হয় এইকেইটা। ইমান মেকআপ কৰিব নাজানো, মেকআপ কৰাত একেবাৰে মানে কেঁচা হয়, তথাপিতো দেখি পেলাই ভাল লাগিলে, অৰ্ডাৰ দি দিলোঁ। আজি আহি পালেহি আৰু মই বস্তুটো খুলিয়ে প্ৰথমতে কালাৰকেইটা পচন্দ কৰিছোঁ। মানে কালাৰকেইটা লাইট কালাৰ হয়, যিহেতু মই লাইট কালাৰ খুব ভাল পাওঁ। আৰু এইটো হৈছে পিংক কালাৰ, এইটো এটা কালাৰ ভায়লেট কালাৰ, এনেকুৱা দুটা আহিছে। এই দুটা আৰু খুব ছফ্ট, মানে খুব ছফ্ট হয়, খুব ধুনীয়া, একদম কোমল। ফাউণ্ডেশ্যন, তাৰপৰা আৰু কম্পেক্ট পাউডাৰ, এইবিলাক আপোনালোকে মিলাব পাৰিব এইকেইটাই। আৰু এনেকুৱা আহিছে দুটা, এইটো এটা, এইটো এনেকুৱা দুটা আহিছে। আৰু এনেকুৱা দুটা আহিছে আৰু এনেকুৱা দুটা আহিছে। এনেকুৱা ৰাউণ্ড গোল গোল দুটা আহিছে, মানে টোটেল 6টা আহিছে। গতিকে এইকেইটা খুব কম দামত আহিছে আৰু মেছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ। গতিকে আজি আহি পালেহি, মই বোলো আপোনালোককো দেখাই দিওঁ। সেয়াই আৰু কেনেকুৱা লাগিলে ক'ব বস্তুটো। এতিয়া বেছিকৈ পেকপেকাই নাথাকোঁ, ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। যিহেতু মোৰ আজি ভিডিঅ'টো হৈছে ৰেচিপি ভিডিঅ', গতিকে ব'লক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। আৰু মই একেবাৰে তলত বহি আছোঁ দেই আজি, মানে টাইলছৰ ওপৰত বহি পেলাই এনেকৈ বিচনাত মোবাইলটো থৈ, পিছপিনে আছে কিতাপৰ মোবাইলটো ভেজা দি থৈছোঁ। তাৰপিছত মই ভিডিঅ' কৰিছোঁ। মোৰ ওচৰত মোবাইল কেমেৰা ষ্টেণ্ডডাল, যিডাল মই ভিডিঅ' কৰা ষ্টেণ্ডডাল, সেইডাল দেখিছে ন? সেইডাল বিচনাখনৰ হেডবক্সৰ ওপৰত উঠি আছে। মানে ভাঙিলে মিষ্টাৰে, অনাৰ পাছতে এদিন নে দুদিন কৰিবলৈ পালোঁ, তাৰপিছত ভাঙিলে। সেইডাল মই ধুনীয়াকৈ সজাই থৈ দিছোঁ, মানুহ আহিলে দেখে আৰু সেয়াই। বাকী মই হাতেৰে ধৰোঁ, বেলেগ কেনেকৈ কষ্ট কৰি ধৰোঁ, তেনেকৈ ধৰিহে ভিডিঅ' কৰোঁ দেই। এইবিলাক ষ্টেণ্ড ব্যৱহাৰ নকৰোঁ মই। আৰু আপোনালোকেও যদি আপোনালোকৰ ওচৰত ষ্টেণ্ড নাই, তেনেহ'লে মোৰ নিচিনাকৈ ভিডিঅ' কৰিব। ষ্টেণ্ডৰ প্ৰয়োজন নাই, কাৰণ যিহেতু আমি নতুন ইউটিউবাৰ হয়, গতিকে আমাৰ ওচৰত চবৰে ওচৰত সক্ষম নহয় বস্তুবিলাক আনিবলৈ। গতিকে যিহেতু এতিয়া আমাৰ সক্ষম হোৱা নাই আমি বস্তু আনিবলৈ, গতিকে যিসকলে নোৱাৰে, পঢ়াখিনি বাৰু বেলেগ কথা, যিসকলে নোৱাৰে তেখেতসকলেও ইমান মানে চিন্তা কৰিব নালাগে। এনেদৰে আপোনালোকে ভিডিঅ' কৰিব পাৰে, খুব ধুনীয়াকৈ ভিডিঅ' কৰিব পাৰিব। কাষতে এনেদৰে যদি মানে এনেকৈ মোৰ নিচিনাকৈ বিচাৰে, তেনেহ'লে এনেকৈ পিছপিনে কিতাপ অলপ দি ল'ব, তাৰ কাষত তাতে মোবাইলটো ভেজা দি ল'ব, তেনেদৰে কৰিব। নহ'লে মই কি কৰোঁ, কিবাকিবি ৰেচিপি ভিডিঅ' বনালে নহয়, ওপৰত এনেকুৱা মোৰ ধুনীয়া ডাঙৰ কণ্টেইনাৰ এটা আছে, কণ্টেইনাৰটোৰ ওপৰত মোবাইলটো ৰাখি লওঁ। ৰাখি পেলাই মোবাইলটোৰ পিছফালে অকণমান এনেকৈ ছাইডতে মই কিতাপ এখনে ভেজা দি মোবাইলটোৰ ওপৰত দি থওঁ। কিতাপখন দি থওঁ, মানে পৰি নোযোৱাকৈ দি থওঁ, নহ'লে পৰি যোৱা চান্সটো থাকে যে, সেইকাৰণে পৰি নোযোৱাকৈ মোবাইলটোৰ ওপৰত পিছফাললৈ কিতাপ এখন দি থওঁ। তাৰপিছতে মোবাইলটো তলত মই ভিডিঅ' কৰি থাকোঁ। তেনেদৰে মই ভিডিঅ' কৰোঁ। আপোনালোকক কৈ দিলোঁ আৰু মই কেনেকুৱা ভিডিঅ' কৰোঁ। তেতিয়াহ'লে ব'লক এতিয়া ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। ব'লক। আৰু আজি আমাৰ মেইন বস্তুটো হৈছে এইটো কিহৰ মাংস, ধৰিব পাৰিছেনে বাৰু? এইখিনি হৈছে ছাগলী মাংস আৰু মই এতিয়া বনাম আৰু আপোনালোকক দেখাই যাম কেনেকৈ বনাওঁ। মাংসখিনি বনাবৰ বাবে মই এইখিনি পাচলি কাটি ল'লোঁ। আলু, অমিতা, পিঁয়াজ, ইয়াত 3টা পিঁয়াজ কাটি লৈছোঁ। তাৰপিছতে এইখিনি হৈছে আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট। এইখিনি মই মিক্সিত পিচি ল'লোঁ। এতিয়া প্ৰথমতে মই মাংসখিনি ভালদৰে মেৰিনেট কৰি ল'ম। ইয়াতে আদা, নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি দিলোঁ, লগতে হালধি, নিমখ
আৰু ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, মিট মছলা, এই গোটেইখিনি মছলা একেলগে দি পেলাই লগতে অকণমান মিঠাতেল দিলোঁ, দি পেলাই এইখিনি ভালদৰে সানি ল'লোঁ। এতিয়া মই এইখিনি ফ্ৰিজত ৰাখি দিম 15-20 মিনিটমানৰ কাৰণে। এইখিনি ফ্ৰিজত ৰাখি দিম 15-20 মিনিটমানৰ কাৰণে। এতিয়া মই গেছত কেৰাহী এখন গৰমাই লৈছোঁ আৰু তাতে দিম এতিয়া মিঠাতেল। প্ৰয়োজন অনুসৰি মিঠাতেল দিছোঁ আৰু তেলখিনি ভালকৈ গৰম হৈ অহাল মই প্ৰথমতে আলু আৰু অমিতাখিনি অলপ ফ্ৰাই কৰি ল'ম। ইয়াতে দিছোঁ হালধি আৰু নিমখ দিছোঁ অকণমান আৰু এইখিনি অকণমান সময় ফ্ৰাই কৰি দিম, অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে মই এনেদৰে ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি হৈ গ'ল। এতিয়া মই এইখিনি কেৰাহীৰ পৰা নমাই লৈছোঁ। এতিয়া সেই একেখিনি তেলতে মই দিম কাটি থোৱা পিঁয়াজখিনি। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ আৰু পিঁয়াজখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আপোনালোকে কেৰাহীখন লেতেৰা বুলি নাভাবিব দেই, মই কেৰাহীখন আচলতে ধুইয়ে থাকোঁ ভালদৰে, কি কৰিব আৰু ধুই থাকিলেও মাজে মাজে লেতেৰা হৈ থাকে। কালাৰটোও আচলতে বেলেগ হৈ যায়, অন্য লেতেৰা নহয়। এতিয়া ইয়াতে দিছোঁ 6টা জালুক, গোটা জালুক, এটা তেজপাত, এটা ৰঙা জলকীয়া, লং, ইলাচি, ডালচেনি আৰু গোটা ধনিয়া। এইখিনি মই দি দিম ইয়াৰ লগতে। আপোনালোকে এই মছলাখিনি মিক্সিত পিচি বা খুন্দিও ল'ব পাৰিব, মই এনেদৰে গোটাকৈ দিছোঁ। এতিয়া ইয়াতে দিছোঁ অকণমান চেনি দিলে কালাৰটো খুব ধুনীয়া হয়। এতিয়া এইখিনি অলপ ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভজা মোৰ প্ৰায় হৈয়ে গৈছে, এনেদৰে ৰঙা হোৱালৈকে ভাজিব লাগে পিঁয়াজখিনি। এতিয়া ইয়াতে মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ আৰু ভালদৰে মই এইখিনি গোটেইখিনি মিলাই ল'ম। এইখিনি মই এতিয়া ঢাকোন মাৰি অলপ সময় ভাজি থাকিম। এয়া দেখিছেনে? অলপ দেৰি মই ফ্ৰাই কৰি হোৱাৰ পিছত এইখিনি কালাৰ আহিছে আৰু অলপ। এতিয়া আকৌ ঢাকোন মাৰি আকৌ অলপ দেৰি ফ্ৰাই কৰিছিলোঁ। এয়া আমাৰ হাজবেণ্ড লাগি গ'ল দেই এতিয়া। এতিয়া ইয়াতে দিছোঁ যিখিনি আলু আৰু অমিতাখিনি যে মই ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। অমিতা দিলে ছাগলী মাংসত আচলতে খুব ধুনীয়াকৈ সিজে ছাগলী মাংসখিনি। আপোনালোকে ছাগলী মাংস বনালে যদি থাকে অমিতা, তেতিয়াহ'লে অমিতা দি দিব, সোনকালে সিজে। এয়া দেখিছেনে? এতিয়া মই ইয়াতে অলপ পানী দিম আৰু অকণমান পানী দি পেলাই অলপ সময় ভাজি থাকিম। মোৰ প্ৰায় ভজা হৈয়ে গৈছে এইখিনি। দেখিছেনে? কালাৰটো খুব ধুনীয়া আহিছে। আৰু এয়া মই অলপ পানী দি পেলাই অকণমান ভাজি আছোঁ। অলপকৈ পানী দি পেলাই ভাজি আছোঁ। এইখিনি মোৰ ভজা প্ৰায় হৈ গ'ল। এতিয়া মই এইখিনি এটা প্ৰেছাৰ কুকাৰত মই কাঢ়ি লৈছোঁ। মই এইখিনি এতিয়া প্ৰেছাৰ কুকাৰলৈ দি দিলোঁ আৰু মই প্ৰেছাৰ কুকাৰত এতিয়া ভালদৰে চিটি মাৰিম আৰু। ছাগলী মাংসটো যথেষ্ট সময় লাগে সিজোঁতে, সেইবাবে আপোনালোকে কেৰাহীত বনালে বহুত সময় লাগি যায়, সেইবাবে এনেকৈ কুকাৰত অলপ সময় ভাজি পেলাই কুকাৰত এনেদৰে চিটি মাৰি দিব, তেতিয়া ভালদৰে সিজিব আৰু খাবলৈও ভাল হ'ব। এতিয়া মই ইয়াতে দিছোঁ গৰম পানী, প্ৰয়োজন অনুসৰি গৰম পানী দিছোঁ। এটা কেঁচা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়াটো দিলে আচলতে ভাল হয় ফ্লেভাৰটো।
পানী অকণমান মই সৰহকৈ দিছোঁ কাৰণ ছাগলী মাংস যিহেতু লোকেল মাংস বনাইছোঁ। আৰু এতিয়া মই ঢাকোনখন মাৰি দিছোঁ আৰু 7-8টামান চিটি আহিবলৈ দিম। এয়া মই 8টা চিটি আহিবলৈ দিছিলোঁ আৰু মাংসখিনি লগতে আলু আৰু অমিতাখিনি ভালদৰে সিজি গৈছে দেখিছেনে। আৰু আলু আৰু অমিতাখিনি অলপ ভাঙি ভাঙি দিছোঁ। মাংসখিনি মোৰ প্ৰায় হৈয়ে গ'ল। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই মাংসখিনি এটা বাতি লৈ ভালদৰে কাঢ়ি ল'লোঁ আৰু দেখিছেনে খুব ধুনীয়া হৈছে, কালাৰটো দেখিছে কিমান ধুনীয়া হৈছে। এতিয়া মাংস খাব পৰা হৈ গ'ল আৰু আমি খাই বৈ লওঁ, তাৰপিছত লগ পাম আপোনালোকক। আৰু এতিয়া আমি খাই বৈ আজৰি হৈ গ'লোঁ। ছাগলী মাংসকণ খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিলে, বহুত মানে ধুনীয়া হৈছিলে খাবলৈ। মই নিজে বনাইছোঁ বুলি কোৱা নাই আচলতে, সঁচাকৈ ভাল হৈছিলে। আৰু মই পিছত ভাবিছোঁহে যে মই বনালোঁ নে ইমান ধুনীয়া মাংস। ভাল হৈছিলে খাবলৈ। আৰু যদিহে মোৰ আজিৰ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমে পাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈ বাই বাই, টেক কেয়াৰ, গুড নাইট, বাই বাই।